এয়া মই ৰাস্তা পালোহি সন্মুখ ভাগ চিলভাৰ ক্ৰেষ্টৰ চিলভাৰ ক্ৰেষ্ট হস্পিটেল সন্মুখ ভাগ এয়া এনেধৰণে দেখুৱাইছোঁ এয়া আজি মাইনা ফাইনেলি ৰেডি হৈছে লখিমপুৰ চিলভাৰ ক্ৰেষ্টত ভৰ্তি হ'ল 2:50 তেওঁ অতিলৈ লৈ যাব সেইকাৰণে মই এনেকৈ ভিডিঅ'খন কৰি ৰাখিছোঁ আশীৰ্বাদ কৰিব আপোনালোকে এয়া ৰৈ আছোঁ আৰু অকণমান দেৰি পিছতে অতিলে মাইনাক লৈ যাব গতিকে সকলো ভাল খবৰ দিবলৈ আপোনালোকলৈ বাট চাই আছোঁ মানে খুব সাহসেৰে আগবাঢ়ি যাব লাগিব ভাল হ'ব ধুনীয়াকৈ সকলোৱে আশীৰ্বাদ আপোনালোকে নিশ্চয় কৰিছে মই আগৰটো ভিডিঅ'তে সকলোৰে পৰা আশীষ বিচাৰিছোঁ আৰু ভৱিষ্যতলৈও আপোনালোকে আশীষ কৰি যাব এই নাৰ্ছে বেনীডাল গুঠি থৈ গৈছে বৰ ধুনীয়াকৈ বেনীডাল গুঠি থৈ গৈছে নাৰ্ছে ধুনীয়াকৈ চাওঁ নখকেইটা অলপ বাঢ়িছে দেউতা লাহেকৈ আহিলে আহিলে দেউতা দেউতা লাহেকৈ আহিলেও হ'ল কাটা নখকেইটা কাটি দিয়া এয়া সৰু মাইনে বায়েকক ব্লেডখন দি নখকেইটা কটাইছে তাই নোৱাৰে চাগে মই দুখন দোকানত বিচাৰিলোঁ সেইটো নাপালোঁ নহয় নীল কাটাৰটো ধুনীয়া কাটিছোঁ দেই মই যদি এইবোৰ বস্তু গতিকে বজাৰ কৰি নথ'লে চব ক'ব ৰাখি থৈ দিছোঁ আজিৰ দিনটো ৰাম আৰু অনিল আগন্তুক ভতিজাৰ কাৰণে খুব লৰালৰিকৈ আহি হেহাই ফোপাই আহি বহি আছে অঁ খুৰীয়েক স্কুলৰ পৰা আহি অকণমান ভতিজাকৰ ওচৰতে ৰেষ্ট লৈছে আমাৰ জোঁৱাই ৰসৰাজ ভূঞা তেওঁৰো এটা চেনেল আছে তোমাৰ চেনেলটোৰ নামটো কি মোৰ নামটো আছে RB ব্লগছ ৰসৰাজ ভূঞা বুলি মাৰিলে ওলাব RASARAJ ৰসৰাজ ভূঞা বুলি এতিয়া ট্ৰেভেলিং আৰু ব্লগিং চাব এতিয়া আৰু মানে বেছি ভাল হ'ব যিহেতু আগন্তুক আমাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ ঈশ্বৰক বতাইছোঁ চবখিনি আৰু ঈশ্বৰেহে জানে আপোনালোকৰ আশীৰ্বাদে আজি মাইনা মাক হ'বলৈ হস্পিটেলৰ বিচনাত এনেধৰণে অপেক্ষাৰত এয়া পেহা হ'ব ন অনিল শৰ্মা ৰৌনক শৰ্মা মোহনে কিতাপ লগাই দেই এইটো চেলাইনটো বাৰ নহয় দেই
নহয় এইটো বেলেগত কাবাৰ দাদা ক'ত গ'ল অ দাদা আপুনি আহকচোন এইটো ডাঙৰ অতি বক্সটো বেবী কাপোৰ লৈ গ'ল নি আছে নাই লৈ আনক লগত আমি লৈ আনক এইখিনি আপুনি মন লয় লৈ আনা যিখিনি লাগিব বেবী কাপোৰ যিকেইটা লাগে ইয়াৰ পৰা লৈ ল'বা ভিডিঅ' কৰি সঁচাকৈ এয়া চাওক বৰ এটা দুখ লগা দৃশ্য যিহেতু মাতৃত্বৰ বোজা এই মাতৃত্বৰ বোজা বহন কৰি থকাগৰাকীয়ে নিশ্চয় গম পায় আমিও মাতৃ যিহেতু আমাৰ সন্তানবিলাকে এনেধৰণে কষ্ট পালে আমি নিশ্চয় মনত মাকবিলাকৰ বহুত দুখ লাগে এয়া তেওঁ খুব নিদ্ৰাত আছে আৰু খুব ভাগৰত এনেধৰণে শুই আছে সঁচাকৈ বৰ দুখ লাগিছিল মোৰ সেইদিনাখন সেইকাৰণে আপোনালোকৰ আগতো মই শ্বেয়াৰ কৰিলোঁ এই কথাখিনি আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে মোৰ ভিডিঅ'টো আৰু এটা ভিডিঅ' মই এই চিলভাৰ ক্ৰেষ্টক লৈ অমীয়া কছাৰী বাইদেউৰ সৈতে এটা মই আলাপ মই এই ভিডিঅ'টোত মই আপোনালোকে চাবলৈ পাব ইয়াৰ পিছৰ ভিডিঅ'টোত গতিকে ইমানেই দুখ লগা তেওঁ ভৰি হাতবিলাক আচলতে কাম নকৰাকৈ হৈ আছিলে বহুত দেৰি গতিকে ভৰি হাতবোৰ মই পিটিকি এনেধৰণে আছিলোঁ লৰচৰ কৰিব পৰা নাছিলে সঁচাকৈ এগৰাকী মাতৃ হ'বলৈ হ'লে কিমান ত্যাগ স্বীকাৰ কৰিব লাগে গতিকে সকলোৱে জনা দৰকাৰ পুৰুষ মহিলা উভয়ে গতিকে এগৰাকী মাতৃৰ বেদনা কিমান সকলোখিনি নিশ্চয় বুজি পাব লাগে অতিৰ পৰা অহাৰ পাছত তেওঁৰ অৱস্থাটো কেনেকুৱা হয় গতিকে সঁচাকৈ মই মাক হিচাপে ইমানেই দুখ পাইছিলোঁ সকলো মাকেই দুখ পায় গতিকে সকলো কথাখিনি আপোনালোকক এনেধৰণে দেখুৱাইছোঁ এই ভৰিটো এয়া তাই জিনজিনাই আছে এয়া এনেধৰণে মোৰ খুব ভাল লাগিছিল চিলভাৰ ক্ৰেষ্টৰ ডক্টৰ নাৰ্ছে পাকে পতি আহি তেওঁক শুশ্ৰূষা কৰিছিল সঁচাকৈ এটা লেখত ল'বলগীয়া শুশ্ৰূষাৰ স্থল চিলভাৰ ক্ৰেষ্ট মোৰ খুব ভাল লাগিছিল ৰাতিও ঠিক তেনেধৰণে আহি আমি এটেণ্ডেঞ্চ শুই থাকোঁতেও নাৰ্ছ ডক্টৰে ইমান ধুনীয়াকৈ চাইছিল সেয়া মাইনাক চাই আছে এনেধৰণে সঁচাকৈ খুব এখন ধুনীয়া প্ৰতিষ্ঠান এই চিলভাৰ ক্ৰেষ্ট ভনীয়েকেও চাই আছে ওচৰতে বহি গতিকে এয়া আমাৰ নাতি দেখুৱালোঁ এয়া ল'ৰা নাতিকণ ককাকে লৈ আছে খুব হেৰিত ময়ো চাই আছোঁ ককাকে লোৱা সঁচাকৈ আপোনালোকৰ আশীষ শিৰত লৈ আজি নাতিৰ মুখখন দেখিলোঁ খুব ভাল লাগিল অনাগত দিনত তেওঁ আশীৰ্বাদ কৰিব যাতে নাতি সুনাগৰিক হ'ব পাৰে আৰু খুব ধুনীয়াকৈ তেওঁক যেন ডাঙৰ দীঘল হৈ প্ৰতিটো হেৰিত আগবাঢ়ি যায় গতিকে মই আপোনালোকৰ আগত মাইনাৰ লগত চিলভাৰ ক্ৰেষ্টত পাইছিলোঁ এইখিনি শ্বেয়াৰ কৰিছোঁ আৰু মই অকণমান বাইদেউৰ লগত কথা
আলোচনা কৰিছিলোঁ, পাতিছিলোঁ, সেইখিনি গোটেইখিনি মই আপোনালোকক দেখুৱাই যাম। গতিকে আপোনালোকে চাব আৰু চাই মোৰ ভিডিঅ'টো চাই আপোনালোকে মোক কমেণ্ট কৰিব কেনেকুৱা পালে। ধন্যবাদ।